গাইজ গুড মৰ্ণিং। কি খবৰ? সকলো ভালেই চাগে? বৰ্তমান মোৰ ভালেই। আজি ভাবিছোঁ সময় বহুত হৈ গ'ল, শুই উঠাও দেৰি। আজি 8-9টা বজাত উঠিছোঁ। এইফালে বেটা শুই আছে, আঁঠুৱা ঠিক কৰাই নাই। আৰু এইফালে কাপোৰ ডাৱৰীয়া বতৰ, ইমানেই বতৰ বেয়া। যিহেতু শুই উঠাও দেৰি, কাপোৰ কানি মানে সেইফালে দেখিছে ৰছী ওলমাই থৈছোঁ কাপোৰ, মানে মেচিনত শুকুৱাইছোঁ, তথাপিও নুশুকাইছে। এইফালে মই ইস্ত্ৰি দিব লৈছোঁ। তাকে বোলো ভাবিলোঁ কিনো কৰোঁ কিনো নকৰোঁ, অকণ এনেই এটা ভিডিঅ'কে বনাই দিওঁ আৰু। যিহেতু বাৰিষা বতৰ, খুব ঠাণ্ডা পকৰি আৰু চাহ খাই খুব মজা লাগিছে চাগে ন। আৰু চুলি পূৰা ডেমেজ হৈ গৈছে ল'ৰাৰ কাৰণে। এতিয়া সময়ে এনেকুৱা হৈছে, মানে ধুম বুলি ক'লেও ধুব পৰা নাই। বহুত দিন হৈ গ'ল চুলি ধোৱাই নাই। চুলিখিনি চব কিমান চিপকি আছে, মানে ক'বই নালাগে আৰু, অৱগতি নাই। আৰু নিজক সময় দিব পৰা নাই, যিহেতু এতিয়া ল'ৰা হৈ থাকোঁতেই কামখিনি কৰি লওঁ বুলি ভাবিছোঁ। এইফালে ইস্ত্ৰি দিব লৈছোঁ। আৰু ভিডিঅ'টো চাব শেষলৈকে। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু কৰি দিলে ভাল লাগিব। আৰু কিনো ক'ম, তাকে আজি দিনটো কিনো কৰোঁ তাকে অলপ দেখাম বাৰু। এতিয়া ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইকেইখন দেখিছে নহয়, এইকেইখন মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। তিনিখনত 300 কেইটকা আছিলে জানো, পাহৰিছোঁ দেই। ৰেটটো খুব চফ্ট আছে, কোমল আছিলে। মানে বেবীক লৈ ভাল লাগিছিলে। কিন্তু মই ইস্ত্ৰি দি দিয়াৰ কাৰণে জেগাডোখৰ অলপ মানে হেৰি হৈ গ'ল, ৰাফ হৈ গ'ল। ইস্ত্ৰি দিব নালাগিছিলে, কিন্তু উপায় নাই, দিব লগা হ'ল। কাৰণ বাৰিষাতটো দিবই লাগিব, সেইটো কাৰণে ইস্ত্ৰি দিছোঁ। কিন্তু এই ৰেড কালাৰখন গিফ্ট এটা হয়, এখন মই নাই কিনা। বাকী আগত দিয়া দুখনহে মই ফ্লিপকাৰ্টত অৰ্ডাৰ 3খন দিছিলোঁ। গোটেই 3খন ইস্ত্ৰি দিয়া নাই বাৰু। কাম কৰি থকা টাইমতে উঠিলে। আৰু আপোনালোকে ভাবিছে চাগে ইস্ত্ৰি কেলৈ এনেকৈ দিছে বুলি। ইস্ত্ৰি আচলতে যোনডোখৰ মুতিছে মই সেইডোখৰতহে ইস্ত্ৰি দিছোঁ, যাতে শুকাবলৈ, কাপোৰবোৰ ধুব যাতে পৰা নাই, সেইটো কাৰণে। এইফালে উঠিলে, কাম থাকিয়ে গৈছে। উঠিছে, এতিয়া মই ইয়াক শুৱাই লওঁ। শুৱাই লৈ পিনেহে বাকীখিনি কাম কৰিব লাগিব। এইফালে ল'ৰা শুৱাই দিলোঁ, আৰু কম্বলখন ওপৰতে দি থৈছে। আপোনালোকে ভাবিছে চাগে কেলৈ এনেকৈ দি থৈছে বুলি। একচুৱেলি গৰম হৈ আছেতো, কম্বলখন উঠাই দিলে কান্দিব, সেইটো কাৰণে চাউৰান এনেকৈ কৰি, যাতে মহ সোমাব নোৱাৰে, এনেকৈ কৰি দি দিম। আৰু এনেকুৱা বুদ্ধি কোনেনো কৰে জনাবচোন কেঁচুৱাৰ লগত। যিহেতু ঠাণ্ডা দিনততো এনেকৈ কৰিব লাগিব। এতিয়া মই এইটো চাউৰান এনেকৈ দি দিছোঁ। কম্বলখনৰ গাটো লোৱা হৈছে আৰু প্ৰটেকশ্যনো দিয়া আছে, সেয়া এনেকৈ দি দিছোঁ। আৰু এইটো কৰি, এইটো উলিয়াই এখন গামোচাখন এনেকৈ হৈ গ'ল। এতিয়া মই কাম কৰোঁগৈ এনেকৈ আৰু শুৱাই থওঁ আৰু। কোনে কৰে জনাবচোন দেই। উঠিলে ওচৰতে গৈছে। আমি ব্লগ বনাম ব'লা। কাম লাগি আছে বুলি কৈ দিয়া বেটা। কাম। ঠাণ্ডা বতাহ মাৰিছে। এইফালে ধৰক কেলে তাত টানিছে। তেতিয়াহে মানে খুটাটো আৰু অকণমান নিব লাগিছিলে নেকি, বাহিৰলৈ গ'ল। আৰু ইয়াৰ নেক্সট দিনা
ভেকচিন দিয়াছিলেগৈ, ডেকা ভাগৰ ভেকচিন আছিলে। ভেকচিন দিব গৈছিলোঁ অইল হস্পিটেলত বৃহস্পতিবাৰে আৰু মঙলবাৰে ইয়াত ভেকচিন দিয়ে, বেবী ভেকচিন দিব গৈছিলোঁ। ডেকা ধেৰ মানুহ আছিলে, বেছি ভিডিঅ' কৰা নহ'ল। বেবী লৈ আমি বহি আছিলোঁ। 12:30 পৰা দিয়ে। কাৰ্ডখন প্ৰথম জমা কৰিব লাগিব। এইডোখৰত ভেকচিন কিবা লিখা আছে, সেইটো দেখিছে। এইফালে মানুহ সোমাই গৈছে, মাইকী মানুহ ল'ৰা এটা সোমাই গৈছে। সেইটো তাত কাৰ্ডখন জমা দিব লাগিব, আশাকৰ্মীৰ কাৰ্ডখন। তেতিয়া ভেকচিনটো ফ্ৰী থাকে। তাৰপিছত তাত জমা দি পেলাই 12:30 পৰা দিয়া বুলি কয়, কিন্তু 12:30 বজাত নিদিয়ে, কাৰণ দেৰি লাগে, দেৰিকৈ দিয়ে। তো ইমানে আৰু